নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এতিয়া ঠাণ্ডাৰ বতৰ, সন্ধিয়া সময়ত গৰম চাহৰ সৈতে মুচমুচীয়া কিবা এটা খাবলৈ মন নাযায়নে বাৰু? সেয়েহে মই আপোনালোকৰ কাৰণে এটা তেনে সাধাৰণ চিম্পুল ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এয়া মই কেইটামান পিঁয়াজ মিহি মিহিকৈ এনেদৰে কাটি ধুই লৈছোঁ। আৰু ইয়াতে মই সোৱাদ অনুযায়ী নিমখ, জলকীয়া, গৰম মছলা, কাশ্মীৰী লাল মিৰ্চি, বেকিং সোডা আৰু বেচন, জিৰা গুড়ি এনেদৰে ইয়াতে এড কৰিছোঁ। আৰু ৰেচিপিটো খাই ভাল লাগিবৰ কাৰণে অকণমান স্লাইড এতিয়া বন্ধাকবি যিহেতু বজাৰত পোৱা যায়, সেয়ে মই ইয়াতে অকণমান স্লাইডকৈ বন্ধাকবিও কাটি দিছোঁ। আৰু তাৰপিছত মই এনেদৰে হাতেৰে ধুনীয়াকৈ মঠি ল'ম। ভিডিঅ'টো চাই থাকিব, চালে আপোনালোকে নিশ্চয় বুজিয়ে পাব। ধুনীয়াকৈ জলকীয়াবোৰো কাটি লৈছোঁ। চাওকচোন, এনেদৰে মিহিকৈ কুটি ল'ব। আপোনালোকৰ সোৱাদ অনুযায়ী আপোনালোকে নিজে কিমান দিয়ে দি ল'ব। আৰু মই বহুত দিয়াও নাই, কাৰণ মোৰ মাইনাজনী আছে, সেইকাৰণে মই কমকৈ জ্বলা দিছোঁ। আপোনালোকে নিজৰ সোৱাদ মতে বস্তুখিনি এড কৰি ল'ব। এনেদৰে মিহিকৈ সকলোখিনি বস্তু মই কুটি লৈ লৈছোঁ। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ধৰিব পাৰিছে। এয়া মই বন্ধাকবি ধুনীয়াকৈ স্লাইডকৈ অকণমানি কাটি দিছোঁ। খাবলৈ যিহেতু খুব টেষ্টি হয়, সেইকাৰণে মই ইয়াতে এড কৰি দিছোঁ। এতিয়া মই সকলোখিনি বস্তু ধুনীয়াকৈ হাতেৰে এনেদৰে, মই বেকিং সোডাও ব্যৱহাৰ কৰিছোঁ। বহুত দিয়া নাই আৰু অকণমানি দি দিছোঁ। বেচন দি দিছোঁ, এনেকৈ দি দিছোঁ আৰু চিম্পুলকৈ। সন্ধিয়া সময় যিহেতু মোৰ বহুত সময় নাই হাতত। তাৰপিছত এনেদৰে মই হাতেৰে মোহাৰি লৈছোঁ, কাৰণ পিটিকাবোৰ হাতেৰে মোহাৰি ল'লে বেছি সুন্দৰ হয়, আৰু সেইকাৰণে মই হাতেৰে মোহাৰিছোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোকে হেতাও ইউজ কৰিব পাৰে। মই হাতেৰে ভাল পাওঁ, সেইকাৰণে হাতেৰে ইউজ কৰিছোঁ। তাৰপিছত এনেদৰে গৰম তেলত ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজিছোঁ। কেৰাহীখন চাই আকৌ লেতেৰা বুলি নাভাবিব, এইখন চভা কেৰাহীয়ে হয়। ইয়াতে মানে মই বেছিকৈ তেল ইউজ কৰি থাকোঁ, সেইকাৰণে য়েল্লো দেখিছে। আচলতে তেনেকুৱা নহয় বাৰু, কেমেৰাত এনেকুৱা দেখা যায়। এনেদৰে ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ মই কম জুইত লাহে লাহে ভাজি আছোঁ। এয়া দেখিছে ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। মই বাঁহৰ খৰিকা এডাল ইউজ কৰোঁ, বিশেষকৈ পকৰা বা এনেকুৱা ফুলৰি জাতীয় বস্তু বনাওঁতে মই বাঁহৰ খৰিকা এডালেই ইউজ কৰোঁ। চাওক কি ধুনীয়াকৈ হৈ গৈছে। মুচমুচীয়া হ'লে আপোনালোকে গৰম চাহৰ লগত ধুনীয়াকৈ খাব পাৰিব। ইমান সময় ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ। থেংক ইউ। শুভৰাত্ৰি।